আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ আৰু সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা থাকিল সকলোলৈকে। আৰু এতিয়া মানে আমি দুজনী যাব ওলাইছোঁ মন্দিৰলৈ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ভিডিঅ'টোলৈ। এতিয়া যাওঁ আৰু মন্দিৰ মানে আমাৰ ইয়াতে হাইৱেৰ পৰা হাইৱে ৰাস্তাটোৰ ওচৰতে আছে আৰু তালৈকে যাব লাগিব। এয়া জিম আৰু মই ওলালোঁ ঘৰৰ পৰা। আপোনালোককো অলপ দেখাই দিম আমাৰ শিৱ মন্দিৰটো। আৰু আমাৰ ইয়াতে দিনতে পূজা হয়, ৰাতিলৈকে নকৰে আৰু। এতিয়া আমি চাকি বন্তি জ্বলাই আহিমগৈ তালৈকে। আমাৰ মানে ওলাই আহোঁতে 12টাই বাজিব হ'ল। ৰাতিপুৱাৰ পৰা কাম চাম কৰি উঠিলোঁ আৰু এয়া গমটো পায়ে সকলোৱে, ঘৰ দুৱাৰ মোচা চোচা কাম থাকে বহুতখিনি। কামখিনি কৰি মেলি ওলাই আহিছোঁ আৰু। হাইৱেৰ সিটো পাৰত আছে আৰু মন্দিৰটো, তালৈকে যাওঁ আমি। গাড়ী নাই, ব'লা যাব পাৰিম ব'লা। ৰ'বা ৰ'বা, গাড়ী আহিছে ওচৰত। নহয়, বতাহ লাগে ন, স্পীডত যায় গাড়ী। হা, সেইখন দূৰত আছে দিয়া। ভাল লাগিছে ন? চেণ্ডেল খোলা পানী দিছেচোন ভৰি দিব। সেই অকণমান ভৰিখন ধুই লওঁ। শিৱ মন্দিৰৰ গেটৰ ওচৰতে সৰু মন্দিৰ এটা আছে। ভাবিছিলোঁ তাত চাকি জ্বলাম বুলি, কিন্তু তাত মানুহ মানে ভৰ্তি হৈ আছে। আৰু এতিয়া আমি ভিতৰলৈকে যাওঁ আৰু ভিতৰতে চাকি জ্বলাম। মানুহ মানে বহুতখিনি আহি পাইছে, দেৰিও হ'ল যে আহি পাওঁতে। সোনকাল কৰিলেও ঘৰৰ পৰা ওলাই আহোঁতে বহুত দেৰি হৈ যায়। আৰু এতিয়া চাকি জ্বলাবলৈ জাগা বা আছেনে চাই লওঁ ৰ'ব। এইফালে চাকি জ্বলোৱা জেগা কৰি দিছে আৰু ইয়াতেও চাকি জ্বলাবলৈ জেগা খুব কমেই আছে। এয়া চাওঁ, ইফালে অকণমান দেখুৱাইও দিলোঁ আপোনালোকক। চাকি জ্বলাবলৈ অলপ জেগা পালোঁ আৰু কিছুমানে তলতো চাকি জ্বলাইছে ইয়াত। আৰু এতিয়া এইখিনি জেগাতে অলপ চাকিকেইটা জ্বলাওঁ আৰু ৰিমজিমক অকণমান ভিডিঅ' কৰি দেখাবলৈ কৈছোঁ। তাই এনেই অলপ দেখাই আছে আৰু যিখিনি পাৰিছে। ইয়াতে চাকিকেইটা দি লওঁ আৰু ভিতৰত গাখীৰটো ভিতৰতে ঢালিব লাগিব। তাতে শিৱ বাবাৰ লিংগ আছে, তাত ঢালিমগৈ। ইয়াতে চাকি জ্বলাই লওঁ আগতে। মন্দিৰটো অলপ ওপৰলৈকে আপোনালোকক দেখুৱাই দিওঁ। আৰু ছাইডৰ ফালেও চাকি জ্বলোৱা জেগা কৰি দিছে। এইফালে অকণমান এনেই দেখুৱাই দিছোঁ আৰু মণিকোটটো এনেকৈ আছে মন্দিৰটো। আৰু এইফালে খুঁটা বনাই আছে, এইফালেও ছাইডৰ ফালে জেগা দিছে চাকি জ্বলোৱাৰ কাৰণে। পৰিৱেশটো অকণমান দেখাই দিওঁ। আহা এইফালে, আহা এইফালে, আহা পৰিবা সেইফালে, পৰিবা সেইফালে।
মন্দিৰৰ পৰা ঘৰ আহি পালোঁ আৰু ওচৰৰ শিৱ মন্দিৰ বুলি আপোনালোককো অলপ দেখুৱাই দিলোঁ মন্দিৰৰ পৰিৱেশটো আমাৰ ইয়াতে শিৱ পূজা দিনতে হয়, ৰাতিলৈকে নকৰে আৰু দিনৰ ভাগতে নাম কীৰ্তনো হ'ব এতিয়া দুপৰীয়া সময়ত। আৰু আমি ইমান টাইম ৰখি নাথাকিলোঁ, ৰিমঝিমৰো ভোক লাগিছে, কিবা এটা খুৱাই দিওঁ আৰু ঘৰতে। তাত খিচিৰি খোৱালৈকে দেৰি হ'ব, নাম চাম হোৱাৰ পিছতহে খিচিৰি দিব। আৰু অকণমান আপোনালোকক দেখুৱাই দিলোঁ কেনেকুৱা লাগিল মন্দিৰৰ পৰিৱেশটো চাই, জনাব। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ ৰাখোঁ, বাই বাই সকলোকে।